হাই গাইছ, মই এতিয়া পথাৰৰ মাজত আছোঁ। আপোনালোকে দেখিছাই ভিডিঅ'ত মই পথাৰৰ মাজত কি ধুনীয়া জেগা, খেতি পথাৰৰ মাজত খেতি হৈছে ৰোৱা খেতি। তাৰপিছত এটা মই কথা ক'ব বিচাৰিছোঁ যে এজন ল'ৰা কৈছে, গুৱাহাটীৰ ল'ৰা হয়, মই ফেচবুকত পাইছোঁ। ল'ৰাটোৰ নাম ক'ব বিচৰা নাই, আপোনালোকে বুজি পাব। আৰু কি ডিম্পু দা, বেতাল দা, নিপু দা আৰু ৰাকেশ দাৰ কথা কৈছে, কিছুমান কথা কৈছে কি ডিম্পু দাহঁতে সহায় নকৰে, বেতাল দা, নিপু দা আৰু ৰাকেশ দা সিহঁতে সহায় নকৰে। সিহঁতে সহায় কৰিছে নকৰিছে, আপুনি সহায় কৰিছে নে কৰা নাই সেইটো ভাবক। আপুনি সহায় কৰাৰ পিছত গম পাব মই সহায় কৰিছোঁ নে কৰা নাই। আপুনি সহায় কৰা নাই চাগে, সেইকাৰণে বেলেগকো ভাবিছে সহায় কৰা নাই বুলি। এতিয়া মই সহায় কৰিছোঁ, মই নেদেখাব পাৰোঁ সহায় কৰাটো, ভিডিঅ'ত নানিব পাৰোঁ, সেইটো কথা নহয়। কথাখিনি আপোনালোকক কৈ আছোঁ। আৰু মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব, যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। তাৰমানে শ্বেয়াৰ কৰিলেই গম পাব, টাউনীয়া ল'ৰাই এনেতো গম নাপায়। শ্বেয়াৰ কৰক এই ভিডিঅ'টো, শ্বেয়াৰ কৰিলে মই ভাল পাম। আৰু আপোনালোকো আমাৰ গাঁৱৰ মানুহ গম পাব, হয় হয় এনেকুৱা হয়। কিন্তু ভিডিঅ'টো শ্বেয়াৰ কৰিব দেই, কিন্তু এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, কাৰণ এই ভিডিঅ'টোৰ কথা আছে। এই ভিডিঅ'টোৰ কাৰণে টাউনীয়া ল'ৰা আমাক গাঁৱলীয়া ল'ৰাক জোকায়, গম পাইছেনে? এই মই ফেচবুকত পাইছোঁ কাৰণে কৈছোঁ আপোনালোকক। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব দেই। বেলেগৰ কথা কৈ ফেমাছ হ'ব নালাগে, গম পাইছেনে? নিজে ফেমাছ হৈছোঁ, নিজে ভাল ভাল বস্তু দেখুৱাওঁ, নিজৰ এটা টেলেণ্ট আছে, সেই টেলেণ্টটো দেখাইছোঁ। তাৰপিছত গম পাব ৰাকেশ দা, ডিম্পু দাহঁতে কিমান কষ্টত ফেমাছ হৈছে। ডিম্পু দা, ৰাকেশ দা, বেতাল দাহঁতে গম পাব, আমি কি গম পাম? আমি এতিয়া কৈ লাভ নাই, সিহঁতৰ বিৰুদ্ধে কৈ লাভ নাই। সিহঁতক আমি ভাল পাব লাগে। ইমান ধুনীয়া ধুনীয়া বস্তু দেখি আছে আমাক, মানে এনেকুৱা জেগা দেখি আছে, আমাৰো ভাল লাগে চাই পেলাই। কিছুমান কথা, কিছুমান জেগা দেখি আছে, কিছুমান নোহোৱা নোহোৱা জেগা দেখা পাইছোঁ ডিম্পু দাহঁতৰ ভিডিঅ'ৰ পৰা, আমাৰ ভাল লাগিছে। এই ল'ৰাটো, আপোনাক এটা কথা ক'ব বিচাৰিছোঁ, আপুনি এইবিলাক কৈ ফেমাছ হ'ব নালাগে দেই। মই কিন্তু আপোনাক এটা কথা কওঁ, আপোনাৰ টেলেণ্ট আছে, টেলেণ্টটো দেখি পেলাই ফেমাছ হ'ব। ডিম্পু দাহঁতক টক্কৰ লাগিছোঁ, ডিম্পু দাহঁতক পাছ পেলাইছোঁ পৰা নাই, তেতিয়া গম পাম আপোনাৰ কিমান হেৰি আছে। এনেকৈ ফেমাছ হৈ লাভ নাই, গম পাইছেনে? এনেকৈ ফেমাছ হৈ লাভ নাই। আৰু আপুনি আপুনিও জেগা দেখুৱাওক, আপোনাৰো মোবাইল আছে, হয়নে নাই? আপুনিও জেগা দেখাব পাৰিব। আপুনি ঘৰত বহি পেলাই অমুক বয়া তমুক বয়া ইমান ইমান তৰ্ক বিতৰ্ক কৰি পেলাই আপুনিতো ভিউৱাৰ্ছ আনিছে, বেলেগো ভিউৱাৰ্ছ আনিছে, আপুনিওতো ভিউৱাৰ্ছ আনিছে এনেকৈ কৈ পেলাই। বেলেগৰ জত লাগে হওক, বেলেগৰ বেয়া কথা কৈ হওক, আপুনিতো ভিউৱাৰ্ছ আনিছে, আপোনাকতো ভিউৱাৰ্ছ লাগে। বেলেগক যেনেকৈ ডিম্পু দাহঁতক লাগে, ৰাকেশ দাহঁতক ভিউৱাৰ্ছ লাগে, আপোনাকোতো লাগে। সেইকাৰণে আপুনিও বনাইছে এনেকুৱা ভিউৱাৰ্ছ লাগিবৰ কাৰণে, মানুহ চাবৰ কাৰণে। এইটো কথা নহয়। আমি এতিয়া চাব গ'লে চবৰে এটা নিজে নিজে টেলেণ্ট আছে। মই আজি এটা ভিডিঅ' বনাইছোঁ, আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব দেই, কিন্তু প্লিজ শ্বেয়াৰ কৰি দিব হা। মই এইটো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কি আমি গাঁৱলীয়া ল'ৰা, আমাৰ কাম নাই ভাই, আমাৰ গাঁৱলীয়া ল'ৰাৰ কাম নাই। কিয় কৈছোঁ? টাউনীয়া ল'ৰা কৈছে, এই টাউনীয়া ল'ৰাটোৱে কৈছে আমাৰ গাঁৱলীয়া ল'ৰাৰ কাম নাই, টাউনক যাবই লাগিব বোলে। আৰু টাউনীয়া ল'ৰা কি খাই আছে? গাঁৱৰ এই খেতি কৰা চব্জি, শাক পাচলি, ধান ক'ৰ পৰা খাই আছে? এই গাঁৱৰ পৰাই খাই আছে। এইবিলাকৰ পৰা খাই আছে, গম পাইছে না? আমি কষ্ট কৰিছোঁ, আমি কষ্ট কৰি পেলাই আমি খেতি কৰিছোঁ। তাৰমানে গুৱাহাটীত যাই পেলাই আমি তাৰমানে গুৱাহাটীত খাব লাগিব নেকি? গুৱাহাটী জেগা নেকি? গুৱাহাটী হয়, গুৱাহাটী ভাল, আমি গুৱাহাটী ভাল পাওঁ, আমি বেয়া নাপাওঁ গুৱাহাটীখন। টাউনে হয়, টাউনত চবৰে যাব ইচ্ছা, আমাৰো ধনী হ'ব ইচ্ছা আছে। ধনী হ'ব কাৰ ইচ্ছা নাই? কিন্তু কপালত লাগিব ধনী হ'বৰ কাৰণে। আমি এতিয়া দুখীয়াৰ কাৰণে, আমি গাঁৱলীয়াৰ কাৰণে আমাক আজি এনেকৈ ক'ব পাৰিছে, হয়নে নাই? সেইকাৰণে চব মনৰ লগত কথা, মনটোৰ লগত কথা। মন ভালে থাকিলেই চব হ'ব, মন বেয়া মানে চব বেয়া। ভাই এই ভিডিঅ'টো শ্বেয়াৰ কৰিব দেই।